Hey guys, গুৱাহাটীত যে যেটো পেঞ্চি বজাৰত হৈ গল ঘটনা মানে এই পুলিশটো মানে যেটো পুলিশ এটো পুলিশ না এটো মানুহ না এটো জীৱ জন্তু পছন্দ মানে আপোনালোকে কমেন্ট কৰিব মই মোৰ মানে ধাৰণা মতে এটো মানুহ হ'বই নোৱাৰে কাৰণ মানুহৰ ৰেংকতটো নাথাকে এনে পুলিশৰ ড্ৰেছ পিন্ধিলে বুলিয়ে পুলিশ হৈ নাযায় ইয়াৰ মানে খুনটো মানে গাইছ গুণ্ডা টাইপৰ ই আৰু হয় চাগে ই আৰু বহুত মাদাৰ সদাৰ আগত কৰি পাইছে সেইটো কাৰণেতো না ইমান পাব্লিকৰ আগত ইমান বেয়াকৈ ক'ব পায় মই তোৰ লগত মই তোক মাৰি পেলাম মই তোৰ লগত যুঁজিবি নেকি কি বাঘ নেকি বে মানুহ হ'লেতো সেইবোৰ কথা কেতিয়াও নকয় মানুহে মানুহৰ লগত যুঁজে নেকি হে আমাৰ নিচিনা বোলে দুখীয়া মদ কোৱা মানুহ এটাই বোলে ক'লে ভাল তই মোৰ লগত লাগিবি নেকি লাগিম বুলি কোৱা নিচিনা ইমান ডাঙৰ মানুহ আৰু সি চা ডেলিভাৰী বয়টো সেইটো ল'ৰা এটা সাধাৰণ আমাৰ নিচিনা ল'ৰা সি জানিবা কিবা কটন কলেজত পঢ়ি আছে কিন্তু ইমান ৰেংকত টকা মানুহ এটাই যদি ইমান সৰু ৰেংকৰ মানুহ এটাৰ লগত যদি সেইবিলাক ব্যৱহাৰ কৰে তাৰ ইজ্জত ক'ত থাকিলে পুলিচৰ